মোৰ এটা সাধাৰণ ভুলৰ কাৰণে আমি ট্ৰিপটো কেঞ্চেল কৰি ঘূৰি আহিব লগা হ'ল। এয়া লাষ্ট ব্লগ চাইছে যদি গম পাইছে আমি মেঘালয় আহিছিলোঁ বুলি। আহি পাই মই ঠিকছে হ'লো এবমিনৰ নিচাত। মানুহজনে মোক গালি পাৰি আছে কি ফুৰিবলৈ আহি পিনি শুই আছা বুলি। উপায় নাই মানে ইমানেই বেছি নিচা লাগে। গধূলি ওলাই গৈছিলোঁ, ওলাই মেলি অকণমান ফুৰোঁ বুলি, কিন্তু বৰষুণ দিয়াৰ কাৰণে ঘূৰি আহিলোঁ। গতিকে হোমষ্টেতে খোৱাৰ অৰ্ডাৰ কৰিলোঁ আৰু খাই বৈ শুই দিলোঁ। এয়া হৈছে পিছদিনাখনৰ দৃশ্য। এয়া ওলাইছোঁ আমি গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ চেৰাপুঞ্জী যাওঁ বুলি, আৰু ইয়াতে ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিলোঁ, ৰুটি আৰু চব্জি অৰ্ডাৰ কৰিছিলোঁ। আলফুলকো সোনকালে উঠাই দিলোঁ তাইকো কিবা এটা খুৱাই দিওঁ বুলি। আৰু ইমানেই গাড়ী জাম আছিলে নহয়, হোমষ্টেটোৰেই আগফালে আমাৰ গাড়ীখন আছে। সেয়া মানুহজনে গাড়ী উলিয়াই থাকোঁতে মানে মই হোমষ্টেটোত ইমান ধুনীয়া দেখি পিনে ফটো একপি তুলি দিওঁ। আলফুলক বুলি নমাইছিলোঁহে মোৰ কুলাৰ পৰা 2-3 ছেকেণ্ডৰ কথা। তেতিয়াই ঘৰটো ৰনাৰে হয়নে মেনেজাৰে হয়নে তেওঁ জাৰ্মান শ্বেফাৰ্ড কুকুৰ এটা আছিলে, ঘপককৈ আহি পিনে মূৰতে মানে আলফুলৰ আঁচোৰ এটা মাৰি থৈ গ'ল। ইমান বেছি বেয়া লাগিলে নহয়। তালৈ হস্পিটেল লৈ গ'লোঁ তাইক ভেকচিন দিয়াবৰ কাৰণে, কিন্তু মানে দিয়াব নোৱাৰিলোঁ। গতিকে নগাঁৱলৈ আমি বেক হোৱাৰ প্লেন কৰিলোঁ। ফুৰিবলৈ যোৱাটো পিছৰ কথা, তাইক ভেকচিন দিয়াটো বেছি জৰুৰী। গতিকে গুচি আহিলোঁ আমি। যিহেতু আপোনালোকে গম পায় ন, যিটো ভেকচিন তাইক দিয়াব মানে গোটেইকেইটা ড'জ মানে একেই হ'ব লাগিব, আৰু নিৰ্দিষ্ট এটা সময়ৰ মূৰে মূৰে যিহেতু ভেকচিনবিলাক দিয়া হয়, আৰু ঔষধবোৰ তাৰপৰা কিনি আনিবলৈও মানে ফ্ৰিজত ৰাখিব লাগে ন এনি টাইম। সেইটো কাৰণে মানে ট্ৰিপ কেঞ্চেল কৰি মেলি মানে গুচি আহিলোঁ। এয়া নগাঁও আহি পালোঁহি আমি। ঘৰলৈ সোমোৱা নাই, চিধা হস্পিটেল আহি তাইক বেজি দিয়ালোঁ। আজিৰ ব্লগটো ইমানেই আছিলে।